প্রথমে লিখক মাশা আল্লাহ চাওক জয়নগর মাদ্রাসা ঐতিহ্যমণ্ডিত জয়নগর মাদ্রাসাৰ যি জনসমাৱেশ হৈছিল এই জনসমাৱেশৰ কিছু দৃশ্যাংশ আপোনালোকক আমি দেখুৱাবলৈ যত্ন কৰি আছোঁ। এয়া হৈছে জয়নগৰ মাদ্ৰাসাত আজি ৭৪তম বুখাৰী খতম আছিল আৰু বুখাৰী খতমত এনেকুৱা দেখিবলৈ পোৱা গৈছে লাখ লাখ মানুহৰ সমাগম ঘটিছে জয়নগৰ মাদ্ৰাসাত। আজিৰ লাইভটো চাই আজিৰ ভিডিঅ'টো চাই আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো চোৱাবৰ নিয়তত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। লাখ লাখ মানুহৰ সমাগম হৈছে জয়নগৰ মাদ্ৰাসাত। ঐতিহ্যমণ্ডিত যি জয়নগৰ মাদ্ৰাসা আছে দেখিবলৈ পোৱা গৈছে। আজি জয়নগৰ মাদ্ৰাসাৰ প্ৰত্যেক বছৰৰ দৰে এই বছৰো ৭৪তম পবিত্ৰ খতমে বুখাৰী আছিল আৰু খতমে বুখাৰীত দেখিবলৈ পোৱা গৈছে এনেদৰে লাখ লাখ মানুহৰ সমাগম ঘটিছে। এয়া আমি আপোনালোকক জয়নগৰ মাদ্ৰাসাৰ পৰা পোনপটীয়া সম্প্ৰচাৰত দেখুৱাবলৈ যত্ন কৰি আছোঁ। এয়া চাওক জয়নগৰ মাদ্ৰাসাত আজি দেখিবলৈ পোৱা গৈছে লাখ লাখ মানুহৰ সমাগম হৈছে। উপস্থিত হৈছে ছালমান মনচুৰপুৰী চাহাব। এয়া আমি জয়নগৰ মাদ্ৰাসাৰ ঐতিহ্যমণ্ডিত যি জয়নগৰ মাদ্ৰাসা আছে অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ মাদ্ৰাসা হৈছে জয়নগৰ মাদ্ৰাসা। আৰু এনেকুৱা জয়নগৰ মাদ্ৰাসাত দেখিবলৈ পোৱা গৈছে জনসমাৱেশ। আচলতে ক'ব লাগিব যে জনসমুদ্ৰ বুলিও আমি ক'ব পাৰোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে এনে মানুহৰ ভিৰ পৰিলক্ষিত হৈছে। এয়া লাখ লাখ মানুহৰ সমাগম আমি আপোনালোকক দেখুৱাই আছোঁ জয়নগৰ মাদ্ৰাসাৰ পৰা। এয়া চাওক কেনেদৰে লাখ লাখ মানুহে ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। এতিয়া ছালমান মনচুৰপুৰী চাহাব আহি আছে, তেখেতৰ লগত মুলাকাত কৰিবলৈ লাখ লাখ মানুহৰ সমাগম। এয়া চাওক আৰক্ষী প্ৰশাসনে মানুহ আঁতৰাব নোৱাৰা হৈছে, কিয়নো সকলোৱে দেখিবলৈ পোৱা গৈছে জয়নগৰ মাদ্ৰাসাত এনেদৰে ছালমান মনচুৰপুৰী চাহাব আহিছে আৰু তেখেতৰ উপস্থিতিত লাখ লাখ মানুহে তেখেতসকলে ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। এয়া আমি জয়নগৰ মাদ্ৰাসাৰ পৰা আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। চাওক লাখ লাখ মানুহৰ সমাগম জয়নগৰ মাদ্ৰাসাত আৰু বহু মানুহ এতিয়ালৈকে ওলাই গৈছে, তেখেতসকল বজাৰৰ পৰা গতি কৰিছে মানুহ।